এইবাৰহে আমি উত্থাপন কৰিব পাৰিম শপত গ্ৰহণহে অনুষ্ঠান হৈছিলে অভিভাষণ সেই অভিভাষণৰ ক্ষেত্ৰত ধন্যবাদ সূচক এটা প্ৰস্তাৱ আছিলে মই এটা প্ৰস্তুত হৈ আছিলোঁ কিন্তু সময়ৰ নাটনি সেইখিনি মানে সুযোগ মই নাপালোঁ তথাপিতো মই লিখিতভাৱে স্পীকাৰক মই সেইটো ছাবমিট কৰিছোঁ আমাৰ সমস্ত সমস্যাখিনি কৃতজ্ঞতা মই প্ৰকাশ কৰিছোঁ যে যোৱা নিৰ্বাচনত অশেষ এটা কষ্টৰ মাজেৰে ভোট মানে ভোটৰ যিখিনি কাৰ্যসূচী তাত অংশগ্ৰহণ কৰি মোক জিকাই দিলে মই আজি বুলি নহয় মই যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ যোৱাকালি বিজনীত মই কৈছিলোঁ আজি বাক্সাৰ আমাৰ বাক্সা সমষ্টি তথা মুছলপুৰ তাৰপিছত এতিয়া হালবাৰী আমাৰ মানাছ সমষ্টি এনেকৈ আদি কৰি যিমানকেইটা 9টা সমষ্টি আছে মোৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তাৰ আমাৰ NDA যিখিনি আমাৰ নেতৃবৰ্গসকল আছে জিলা বা আমাৰ সমষ্টি পৰ্যায়ৰ তালৈকে তেখেতসকলক মই দেখা সাক্ষাৎ কৰিছোঁ উদ্দেশ্যটো সেইটোৱে হ'ল যে নিৰ্বাচন জিকি যোৱাৰ পিছত তেখেতসকলক মানে দেখা সাক্ষাৎ কৰিব পৰা নাছিলে দেখা সাক্ষাৎটো মই কৰিলোঁ তাৰপিছত আমাৰ সাংসদ যি পুঁজি আছে সেই সাংসদ পুঁজিটো কেনেকৈ ব্যৱহাৰ কৰিব পৰা যায় সেইখিনি তেখেতসকলক মই আলোচনা কৰিছোঁ আৰু তেখেতসকলে থিৰাং কৰি দিব 3টা দল মিলি যাতে সাংসদ পুঁজিটো ৰাইজৰ ৰাজহুৱা যিখিনি অনুষ্ঠান য'ত নেকি ৰাজহুৱা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে উপযোগী হয় তেনেকুৱা আঁচনিবোৰ যাতে ল'ব পৰা যায় তাৰ কাৰণেও আহিছোঁ আৰু কৃতজ্ঞতা এটা প্ৰকাশ কৰিব লাগে সেইটোৰ কাৰণে আহিছোঁ আৰু বাকী সমস্যাবোৰ যিমানখিনি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি যি সমস্যাবোৰ আছে তেখেতসকলক মোক অৱগত কৰাবলৈ মই অনুৰোধ জনাইছোঁ আৰু তেখেতসকলে নিশ্চয় অধিক শীঘ্ৰে সেইখিনি অৱগত কৰিব নহয় এইবাৰহে আমি উত্থাপন কৰিব পাৰিম কাৰণ শপত গ্ৰহণহে অনুষ্ঠান হৈছিলে তাৰপিছত আমাৰ ৰাষ্ট্ৰপতিৰ যিখিনি অভিভাষণ সেই অভিভাষণৰ ক্ষেত্ৰত ধন্যবাদ সূচক এটা প্ৰস্তাৱ আছিলে তাত মই দল হিচাপে মই এটা প্ৰস্তুত হৈ আছিলোঁ কিন্তু সময়ৰ নাটনি সেইখিনি মানে সুযোগ মই নাপালোঁ তথাপিতো মই লিখিতভাৱে স্পীকাৰক মই সেইটো ছাবমিট কৰিছোঁ আমাৰ সমস্ত সমস্যাখিনি নিশ্চয়কৈ এই সমস্যাখিনি আমাৰ চৰকাৰে নিশ্চয়কৈ গুৰুত্ব দিব তাৰো বাহিৰেও মন্ত্ৰীসকলক সুকীয়াকৈ আমি লগ কৰিছোঁ এডুকেশ্যন মিনিষ্টাৰ তেখেত ধৰ্মেন্দ্ৰ প্ৰধানক আমাৰ ৰাজ্যসভাৰ সাংসদ ৰেংগাৰা নাৰ্জাৰী আৰু মই দুজনে মিলি তেখেতক সাক্ষাৎ কৰিছোঁ আৰু আমাৰ শিক্ষাৰ যিখিনি সমস্যা যিখিনি আমাৰ অনুষ্ঠানবোৰ লাগে বিটিআৰ চুক্তিত যিটো ইউনিভাৰ্চিটি আছিলে আমাৰ NIT আছিলে স্পৰ্টছ ইউনিভাৰ্চিটিবোৰ আছিলে সেই গোটেইখিনি লৈ আমি এতিয়া পৰ্যায়ক্ৰমে প্ৰথমতে আমি ধৰ্মেন্দ্ৰ প্ৰধান এডুকেশ্যন মিনিষ্টাৰ আমি লগ কৰিলোঁ তাৰপিছত স্পৰ্টছ মিনিষ্টাৰ আমি লগ কৰি ৰেলৱেৰ আমাৰ সমস্যা আছে মানে ক'ভিডৰ আগত যিখিনি যেনেকৈ গোসাইগাঁও বা শ্ৰীৰামপুৰ বাসুগাঁওকে আদি কৰি যি ট্ৰেইনবোৰ ৰাখিছিলে কিন্তু আজিৰ তাৰিখত সেই ট্ৰেইনবোৰ ৰখা নহয় সেইটো মানে সমস্যা আছে ৰাইজে বহুত দুৰ্যোগ ভুগি আছে সেইখিনি নিশ্চয় সমাধান কৰি দিব লাগিব এইখিনি আৰু গ্ৰীষ্মকালীন অধিৱেশন নিশ্চয়কৈ 20 বা 22 তাৰিখৰ পৰা আৰম্ভ হ'ব তাত মই নিশ্চয়কৈ আমাৰ সমস্যাখিনি উত্থাপন কৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়া NDAৰ সিদিনাখন এটা মিটিং হৈছিলে সেই মিটিঙত বা সংসদৰ মজিয়াটো তেখেতে কৈছে যে এইবাৰ আমাৰ একেবাৰে মাইনৰলি উন্নয়নৰ ক্ষেত্ৰত কাম কৰিম বুলি তেখেতে কৈছে আৰু আমাৰ সাংসদসকলৰ লগত সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা কৰি যিখিনি সমস্যাবোৰ আছে সেই সমস্যাখিনি সমাধান কৰাৰ তেখেতে প্ৰতিশ্ৰুতি দিছে নিশ্চয়কৈ যিটো আমি NDA হিচাপেই আছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছে আৰু সেই তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰীটো তেখেতে ৰাইজৰ অন্তৰ যাতে জয় কৰিব পৰা যাতে কাম কৰিব পাৰে मानगोनां प्रमद बर' बिथाङा मैया मेसेजखौ मोननाय लोगो लोगो न'खरा गोरिबथारनाय लोगो समायना थेलेब लेब न' लुनानै होगोन होननानै अलरेडि बिटिआरनि चिफ
मानगोनां प्रमद बर' बिथाङा मैया डिक्लेयार होदों आरो बे डिक्लेयार होनायखौनो आंबो दिनैहाय दोलोनि मानसिफोरखौ लानानै बे न'खराव फैनानै दिनै बे फंबायनो जोङो बे मेसेजखौ होबाय आरो बे मेसेजखौ मोननायनि उनावहाय गामिनि रायजो राजा आरो न'खरनि आरो बेक्ति गासिबो गोजोननाय फोरमायदों। बेनिखायनो दिनै बे फंबाय बिर'न बसुमतारीया जोंनो मेसेज होदों नाजायोब्ला जेबो जाफुङै जेबो बुस्थु गैया बे बुस्थुखौ बिथाङा रोखा फोरमान खालामनानै होदों। बेनिखायनो जोंबो फंबाय बिर'न बसुमतारीखौ रोजा रोजा साबायखर होदों आरो बिथाङा जोंनो खोथा होबावदों फैबाय थानाय समावहाय आं अलिम्पिक गेलेनानै आरो देरहासार खालामनो हागोन आरो देरहासार जानानै आं सनानि मेडेल लाबोनानै रायजोनो आं बे मेसेजखौ होबावगोन होननानै बे फंबाय बिर'न बसुमतारीया जोंनो फोरमायदं। बिर'न बसुमतारीক ধন্যবাদ দিব লাগিব, ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰোঁ। আৰু বেছিকৈ বেয়া লাগিছে আজি তেখেতৰ ঘৰত আহি পেলাই এই ঘৰৰ পৰিৱেশ, এই ঘৰৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ পৰা এই পৰিৱেশৰ পৰা যে তেখেতে সাউথ এছিয়ান কম্পু ৱাংচু খেলত যে গ'ল্ড মেডেলিষ্ট পাবলৈ সক্ষম হৈছে আচৰিত ভাবিছোঁ। গতিকে এই খবৰ পোৱাৰ পাছত আমি থাকিব পৰা নাই, আমি উৎফুল্লিত সবেই হৈছোঁ। আমি বিজনী জিলা UPPL, মানাহ চেৰফাং ব্লক UPPL, বজাৰ কমিটি, বিভিন্ন জাতীয় সংগঠনৰ মুৰব্বীসকলে আজি আহি তেখেতক ধন্যবাদ দিছে, সাহস দিছে। গতিকে মই এটা মানে আজি আচৰিত হৈছোঁ কি এই পৰিৱেশৰ পৰাও যে এনেকুৱা এটা ভাল মেছেজ, ভাল বস্তু কঢ়িয়াই আনি দিব পাৰে, সেইটো আচলতে আজি তেখেতে বাস্তৱত কৰি দেখাইছে। গতিকে তেখেতে এটা কথা আৰু আমাক জনাইছে, অকল এই নহয়, তেওঁ অলিম্পিক খেলি পেলাই তেখেতে জিকাই আনিব আৰু গ'ল্ড মেডেল কঢ়িয়াই আনিম বুলি তেখেতে আমাক इन्टारनेसनेलाव आं बाहागो लाहैनानै देरहासार जाबोनो हादों आरो ग'ल्ड मेडेल मोनबोनो हानानै आं जोबोद गोजोननाय मोन्दों। आं बिदिनो सिगांनिफ्रायनो बिदिनो स्ट्रागल खालामबाय थादों, प्रेक्टिस खालामबाय थादों। ओमफ्राय दा बिदिनो नेसनेलखौबो आङो मिर्जा कामरुपाव आं गेलेहैदोंमोन, ओमफ्राय बेयावबो सेलेक्ट जाबोदों आं। बिदिनो थार्ड मोनबोदों आं, बेयाव फार्स्ट मोननो हायाखै। ओमफ्राय थेवबाबो सेलेक्ट खालामनानै आंखौ माबायाव इन्टारनेसनेलाव गेलेनो लांदों आरो आंखौ सारा खबर हरदों, बाक्सानि दिराज सारा। ओमफ्राय दा आं बिदिनो फैसानि प्रब्लेममोन आं गोबांनो, ओमफ्राय लेंहरदोंबाबो आं थांनो हागोन ना हाया खुनु आसा गैयामोन। ओमफ्राय दा आइया आंनो माखासे दाहार लानानै हरदों, ओमफ्राय माखासेखौ दादि गणेशआ आंनो EM सारनाव 4000 फैसा बिना हरनाय जादों आरो। ओमफ्राय बिदिनो रेजिस्ट्रेसन खालामखादों आं सिगाङावनो आइ दाहार हरनायजों। ओमफ्राय बिदिनो बुथुम बुथुम लांनाय जाबाय थांनायाव। जोंनियाव दा जों आसामनिफ्राय सानैल' जादों जोंनि थांनाया। ओमफ्राय बिदिनो अल इण्डिया जों 50नि बारदों स्टुडेन्टफ्रा पार्टिसिपेट खालामनाया। जुनियराव आं आसामनियाव आंल'मोन, ओमफ्राय बेलेग बेलेगनिफ्राय गोबां दंमोन, ओमफ्राय दा बुंजोबनो हानाय नंला। गेलेनाया आंनो दा गोबां रांनि मदद नांगौ, ओमफ्राय गेलेनोथ' आं जोबोद गोसो। ओमफ्राय आं प्रेक्टिकेलि देरहागोनखौ आसा खालामो अबेबा अबेबा खेलायाव। ओमफ्राय दा प्रेक्टिसाबो आंना गोबां खममोन, थेवबाबो आं देरहाबोदों। आङो दा बेखौ बरलावगावआव सोलोंहैयोमोन, बिनिफ्रायनो साइकेलजों थाङो। 4 इयार्स जाबाय आं खाथिनाया साइकेलजोंनो थांलाय फैलाय, बिदिनो बेलासिजों 12टायाव ओंखारलाङो आङो, बेनिफ्राय 12टा 1टायाव बिदि ओंखारलाङो। ओमफ्राय बरलावगावनि जानथाया 28नि गोजौआव थानो हागौ।